ইউপিপিএলৰ যিজন মেম্বাৰ আছে জাকিৰ আলী নাম যিসকলৰ একাউণ্টত পইচা সোমাইছে ইহঁতৰ একাউণ্টৰ পৰা 5,000 6,000 এনেকৈ পইচা লৈছে। তাৰমানে আমাৰ ৰৌতাৰ 2 নম্বৰ মাধৱগোহাঁই গাঁৱৰ ইউপিপিএলৰ যিজন মেম্বাৰ আছে জাকিৰ আলী নাম আৰু তেওঁ কেইদিনমান আগত ৰাইজৰ পৰা কাগজ লৈছিলে ফচল বীমা কৰি দিম বুলি। কাগজ লোৱাৰ পিছত এপ্লাই কৰিও দিছিলে ফচল বীমা। যেতিয়া পইচাটো সোমাইছে কাৰোবাৰ 15,000 20,000 এনেকৈ পইচা সোমাইছে। সোমোৱাৰ পিছত তেওঁ যিসকলৰ পৰা যিসকলৰ একাউণ্টত পইচা সোমাইছে ইহঁতৰ একাউণ্টৰ পৰা 5,000 6,000 এনেকৈ পইচা লৈছে। আৰু তেওঁৰ লগত এজন ল'ৰা আহিছিল, সেইজন হ'ল চিন্ময়। আমি ভালকৈ চিনি নাপাওঁ, চিন্ময় দাস বুলি কয়। আৰু মই গম পালোঁ কেনেকৈ, মই ঘৰত শুনিছিলোঁ যে ক'ৰবাৰ পৰা PM কিষাণৰ কিবা কাম কৰি দিব, জাকিৰ হুছেইনৰ ঘৰত আহিছে। মই কাগজ পাতি লৈ গৈছোঁ। যোৱাৰ পিছত শুনিলোঁগৈ যিহঁতৰ একাউণ্টত পইচাবিলাক সোমাইছে ইহঁতৰ পৰা 5,000 6,000কৈ তেওঁক দিব লাগে। আৰু মোৰ পৰিয়ালৰ পৰা 3জনৰ পৰা লৈছে। এজনৰ পৰা 6,000 মান লৈছে আৰু এজনৰ পৰা 5,000 মান লৈছে। পইচা লোৱাৰ সময়ত মই তাতে আছিলোঁ আৰু মই ভাবিছিলোঁ যে কিবা কামটো কৰি দিছে, সেইকাৰণে হয়তো ইহঁতে 5,000 6,000কৈ লৈছে। আৰু খালি মোৰ পৰাও লোৱা নাই, গাঁৱৰ বহুত মানুহৰ পৰা লৈছে। মই শুনিছোঁ মানে ৰেকৰ্ডো চাইছোঁ, ফোনপে দি মাৰি দিছে আৰু কেছ দিছে। 10,000কৈ দিয়াও ৰেকৰ্ড আছে, ফোনপে ৰেকৰ্ড আছে। এনেকুৱাও গম পাইছোঁ। এতিয়া আইনমতে এইটো তদন্ত হ'ব লাগে যে আচলতে পইচাটো লোৱাৰ দৰকাৰ আছিল নে নাই, তদন্ত হ'ব লাগে আৰু উচিত বিহিত ব্যৱস্থা হ'ব লাগে। তেওঁ কৈছে যে এনেকৈ একাউণ্টতো 20,000 30,000কৈ পইচাটো নোসোমাই, আমি সোমাই দিছোঁ আৰু বিগত আগতো সোমাই দিম। সেইকাৰণে 5,000 টকা দিয়ক, আৰু যদি টকা নিদিয়ে তেনেহ'লে হয়তো পিছত কিস্তিবিলাক নাপাব, এনেকৈ কৈছে। আৰু জাগিৰ আৰু একটা ছাৰ আছিল, 2জনে নিছে। কি কৰি লৈছে? টাকা 8 টাকা আছে, 8 টাকা মানে 10,000 দেও দুগবড়ি। কিহৰ কাৰণে, কিহৰ পইচা? এই খেতিৰ। কিমান টকা লৈছে আপোনাৰ পৰা? 10,000। কিমান হ'ব বুলি কৈছিলে? আৰু 19,000 মানে ঢুকব। 10,000 দিলে 19,000 সোমাব বুলি কৈছিলে? 10,000 আপুনি কেছ দিছিলে? কেছটা। জাগিৰ কোন হয়? জাগিৰ মানে সারা মানে লগা আছে। জাকিৰ কোন? ইয়াৰে মানুহ? মেম্বার। গাঁৱৰ মেম্বাৰ? হ্যাঁ। এই চারটা। আৰু ছাৰটো ক'ৰ? সারটা জানো কই থাকে নাম ছড়া। পইচা লৈছে? হ্যাঁ, মিটিং এটা আনছে, বলে এমন টাকা আছে আর এমন টাকা পাবো। দিছে নেকি আপোনাৰ? হ্যাঁ, কিবা দিছে নেকি আৰু? না 10,000 লৈছে আৰু উল্টাই? হ্যাঁ দিছে। নাই জাকিৰক সোধা নাই পইচা যে? না। আপুনি সোধা নাই? না। কিমান দিন হৈছে পইচা লোৱাটো? পইচা নিছে তো প্রায় মাস 2টা হইল। কিমান দিন পিছত সোমাব বুলি কৈছিল? 3 মাস। 3 মাহ পিছত? হ্যাঁ।